নমস্কাৰ বন্ধু, ওয়েলকাম টু আমাৰ ইউটিউব চেনেল। তো গাইস আপোনালোকে কেনেকুৱা আছে? মোৰ চেনেলটো যদি ভাল লাগিছে সাবস্ক্রাইব করে দেব আৰু বেল আইছে দিদি সাবস্ক্রাইব করে দেব। তো আজ একটু সিস্টেম বলি ভিডিও বানালো তো রবসন একটু সোচনা তো কোন লেকরা হইছে গারো समझ रहे हो? ओ लेंस है ना, सॉरी। আজি পিকনিক সিকনিক তো নট খাইছে, তো এনেকৈ বহিছে, কালি খাইছে পিকনিক, তো বেয়া লাগিছে, থোড়ি থোড়ি বেয়া লাগিছে। তো মই ইংলিছ ক'ব শিকিছে, বাট কেনেকুৱা লাগিছে চাচাকাৰা মুখত আহিছে কি কৈছে। তো এনেকৈ ভিডিঅ' বনাইছে আৰু 31 ডিচেম্বৰ বাবাই কৰিছে। তো থোড়ি থোড়ি ইদাৰ কা ভিডিঅ' বি দেখাইছে আপকো। তো আপোনালোকে চাই থাকিব আৰু তো গাইজ ইফালে চাওক, ইফালেও কাম আৰু ইফালে চাওক, ইফালেও কাম। তো গাইজ এনেকুৱাই চলি আছে বাৰু কাম। মই বাৰু ফুৰি আছোঁ গৰু চুৰৰ নিচিনা। তো ইদাৰ ভাই ইদাৰ নেহি ভাই, ইফালে চাওক এইটো কাম দে আৰ। তো গাইজ এতিয়া হৈ গৈছে ৰাতি, তো আমি খাম পাৰ্টি। ও ভাই ৰেপ গানে হৈ যাব দেখোন। ৰেপ গান গাম দে ৰ'ব। A few moments later. হ'ব দে নাগাও দে ৰেপ, এনেই কৈছে ৰেপ গান চাবলৈ চাওক কেনেকুৱা চাই আছে। গাইজ আজিৰ কাৰণে ইমানেই আছিল বাৰু, একো নাই, এইটো লেন্স নথকা চশমা আছে মোৰ লগত। তো গাইজ লাইফ এনেকুৱা আছে, হাঁহি ধেমালি কৰিলে বেয়া নাপাব। কিবা হৈছে যদি প্লিজ কৈ দিব, মুখৰ পৰা অকণমান হাঁহি ওলাইছে যদি প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱাই লাইফ ভাই, খুলকে জিও তো খুলকে জিও, कोई बता नहीं सकता कल का क्या होगा। तो समझ रहे हो ना? बाय बंधुসকল।